फुंबिलि सोलोंसालिया रुफाथि मायथाइ फोरबोआ दिनैनिफ्राय जागायबाय। बर' बिजोंखौ फोथांना लाखिनो थाखाय एबा गुन गोनां सोलोंथाइ होनो थाखाय 2001 मायथाइयाव तामुलपुर जिल्लानि सिङाव थानाय दुवारकुसियाव गावारि फरायसालि फुंबिलि सोलोंसालिखौ गायसनदोंमोन। दा फुंबिलि सोलोंसालिया 25 बोसोराव आगान होबाय। 25 बोसोर जानाय लोगो लोगोनो फुंबिलि सोलोंसालिया दिनैनिफ्राय जागायनानै एबा जानुवारि दाननि 8 आरो 9 साननैनि हाबाफारि लानानै फुंबिलि सोलोंसालियाव रुफाथि मायथाइ फोरबो फालिनायजों लोगोसे खुंगा 25थि बोसोरसालिया बान्था राननाय हाबाफारिखौ दिनैनिफ्राय जागायबाय। बे रुफाथि मायथाइ फोरबो फालिनायजों लोगोसे खुंगा 25थि बोसोरसालिया बान्था राननाय हाबाफारिजों लोब्बा लाखिनानै माखासे हाबाफारि लानाय जादों। गिबि हाबाफारि बायदियै गाहाय दरखं बेखेवनाय, बिफांसा गायनाय, गाहाय सायनासालि बेखेवनाय, गोजोननि फारौ बिरहोनाय, बिसम्बि बेखेवना होयो तामुलपुर ओनसोलनि समाज सिबियारि समनाथ बसुमतारिया। रुफाथि फोरबो फालिथाय बेखेवनाय आरो गोदान गोजाम फरायसा फरायसुलिफोरनि लोगो हमलायनाय जथुम। बे जथुम्माखौ बेखेवना होयो आसाम आयेन आफादनि बुंथिगिरि बिस्वजित दैमारिया। बे मेलाव जर'खा आलासि बाहागो लागोन रश्मि बर' लोगो बिबुंगोरा उदालगुरि फरायसालिमा। না খুবই ভাল লাগিল যে ইয়াত আমাৰ অঞ্চলৰ বিশিষ্ট কেইজনমান ব্যক্তিয়ে সেই সময়তে আজি 25 বছৰ আগত এটা ইয়াত নতুনকৈ বড়ো মাধ্যমৰ এটা প্ৰাইভেট স্কুল স্থাপন কৰাৰ এটা চিন্তা কৰি এই স্কুলখন স্থাপন কৰিছিলে আৰু সেই স্কুলখন স্থাপন কৰাৰ পিছত দ্বাৰকুচি অঞ্চলৰ শিক্ষাৰ যিটো পৰিৱেশ এই পৰিৱেশটো অলপ সলনি হৈছে। আৰু সেই বিদ্যালয়ৰ জৰিয়তে আমাৰ অন্যান্য স্কুলৰ লগতে বহুতখিনি ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষাৰ কাৰণে ইয়াৰ পৰা পঢ়াই পঠাব পাৰিছে। আজি এছিষ্টেণ্ট প্ৰফেচাৰৰ পৰা আৰম্ভ কৰি বিষয়ালৈকে এই স্কুলৰ পৰা গৈ ফালে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া যুৱক হ'ল তেওঁলোকে আজি নিজৰ ভৰিত থিয় হ'বলৈ সক্ষম হৈছে। গতিকে ইয়াৰ এটা বহুত ডাঙৰ কাম আৰু এইখন স্কুলৰ মেনেজিং কমিটিৰ পৰা আৰম্ভ কৰি ইয়াৰ শিক্ষাগুৰুসকলে পুৰা শিক্ষা ক্ষেত্ৰত ল'ৰা ছোৱালীক আজিৰ দিনটোত কেনেকৈ আগুৱাই লৈ যাব লাগে তাত বহুতো গুৰুত্ব প্ৰদান কৰি ফালে তেওঁলোকে কাম কৰি আছে। তেওঁলোকে যিখিনি অভিভাৱকবিলাকৰ কি কয় আপোনাৰ টিউশ্যন ফিজ ৰেজিষ্ট্ৰেশ্যন ফিজ যি আছে সেইটোৱেদি স্কুলখন পৰিচালনা কৰি আহিছে। গতিকে প্ৰাইভেট স্কুল এখন পৰিচালনা কৰা সেইটো ব্যক্তিগত কোনোবা ধনী মানুহৰ নহয়, একেলগে মিলি ফালে চলোৱা এইটো বহুত ডাঙৰ কথা। আৰু আজি সেই বিদ্যালয়খন ৰূপালী জয়ন্তী উৎসৱ পালন কৰিবলৈ সক্ষম হ'ল। গতিকে মই সকলো ইয়াৰ লগত জড়িত ব্যক্তিসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মই শ্ৰদ্ধাও জনাইছোঁ। এতিয়াতো ধুনীয়া এটা আঁচনি মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে অসমৰ সকলো মহিলাক সামৰি ফালে তেওঁলোকে যাতে ঘৰত থাকি চাকৰি বাকৰি নহ'লেও কিবা এটা কৰিব পাৰে, যাৰ দ্বাৰা ঘৰখনৰ উপাৰ্জন হ'ব পাৰে, নিজৰ ল'ৰা ছোৱালী পঢ়োৱা তেওঁলোকৰ যত্ন লোৱাৰ ক্ষেত্ৰত সহায় হ'ব পাৰে, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰে সেই আঁচনিটো লৈছে। আৰু সেই আঁচনি এতিয়া তেখেতে প্ৰত্যেকটা সমষ্টিত নিজে গৈ ফালে চেক প্ৰদান কৰিছে। সেয়া খুবেই ভাল। অকল পইচা দিয়ে নাথাকি নিজে সকলো যি হিতাধিকাৰী আছে তেওঁলোকৰ সন্মুখত তেওঁৰ সপোনৰ কথা আৰু আমি কেনেকৈ আগবাঢ়িব পাৰোঁ, আমাৰ মহিলাসকলে কেনেকুৱা ধৰণৰ কাম কৰিব লাগে, 10,000 টকাই দি আৰম্ভ কৰি ভৱিষ্যতত 25,000 ইয়াৰ পিছত 50,000 ব্যৱস্থা কৰি দিয়াৰ এটা কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুকলিকৈ চবতে কৈ আছে। মই ধন্যবাদ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। তেখেতে আঁচনি দিয়ে নাথাকি আঁচনি যিসকলে পাইছে তেওঁলোকৰ লগত কি কয় আপোনাৰ ফিজিকেলি নিজে যায় তেওঁলোকৰ লগত তেওঁ ইণ্টাৰেকশ্যন কৰিছে আৰু তেওঁলোকক তেওঁ বুজাই কৈছে আৰু তেওঁলোকক চবকে তেওঁ লগ পাইছে, লগ ধৰিছে। আমটো মই যিহেতু বিধায়ক আৰু এতিয়া বিধানসভাৰ অধ্যক্ষ হৈ আছোঁ, গতিকে আহি থকা নিৰ্বাচনতো মই ইলেকশ্যন খেলিব বুলি মানুহে এনে ভাবি লৈছে আৰু এইটো স্বাভাৱিক। গড়েশ্বৰত গ'লে গড়েশ্বৰৰ মানুহৰ তাত শুনিব, কাৰণ মই গড়েশ্বৰ সমষ্টিৰ মানুহ। তামোলপুৰ আহিলে তামোলপুৰতো শুনিব, কাৰণ মই ইয়াত প্ৰাক্তন বিধায়ক। আৰু ওদালগুৰি জিলা যদি পানেৰী টংলা ইফালে যদি যায় তেতিয়া তাত শুনিব, কাৰণ সেইখিনি এলেকা মোৰ জাগা। গতিকে মইতো ক'ৰবাত নহয় ক'ৰবাত খেলিব বুলি মানুহে ভাবিছে, তাৰ কাৰণে চৰ্চাটো চলি আছে এই অঞ্চলৰ। মই যিহেতু চবৰ লগত এটা সম্পৰ্কটো থাকোঁ, গতিকে মোক তামোলপুৰৰ মানুহেও জানে,
গড়েশ্বৰৰ মানুহেও জানে, ভেৰগাঁৱৰ মানুহ জানে, টংলাৰ মানুহে জানে, আৰু সামাজিকভাৱে সদায় মই তেখেতসকলৰ লগত মানে ইয়াৰ মানুহৰ লগত সম্পৰ্কত আছোঁ। সেইকাৰণে চৰ্চাটো ইলেকশ্যন হোৱাৰ কাৰণে চলি আছে, বাকী একো নাই। এইটো এটা ৰুটিন। তো নিৰ্বাচন এতিয়া মোৰ অধ্যক্ষৰ টাৰ্ম শেষ, আৰু নতুন যেতিয়া মানে আপোনাৰ বিধানসভা অনুষ্ঠিত হৈ ফালে নতুন বিধায়কবিলাক আহিব, তেতিয়া সেই বিধানসভা গঠন হ'ব আৰু মন্ত্ৰীসভা গঠন হ'ব। গতিকে এইটো এটা প্ৰক্ৰিয়া আমাৰ গণতান্ত্ৰিক দেশৰ, আমাৰ সংবিধানৰ, আৰু সেই প্ৰক্ৰিয়া মতে এতিয়া ছিজনটো আহিল, তো সেইটোৱে কথা চলি থাকিব। নাই, চবতে ভাল। আজিকালি চব ৰাজনীতিক দলেতো বহি থকা নাই, আজিকালি 24 ঘণ্টা চবে মানে সক্ৰিয়। মানে আজিকালি ৰাজনীতি কৰাটো এটা পেচা হৈ গ'ল। যিয়ে ৰাজনীতি কৰে বাকী কাম বাদ দি পেলাই ৰাজনীতিয়ে কৰে। গতিকে সেইটোৰ কাৰণে চবৰে সক্ৰিয় সদস্য আছে। গতিকে ইলেকশ্যন আহিছে, চবেই লাগি আছে। এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীও পূৰা মানে লাগি আছে। গতিকে চব ৰাজনীতিৰ কামটোৱেই এইটো। নিৰ্বাচন আহিছে, এতিয়া নিৰ্বাচন জিকিব লাগে। জিকিব লাগিলে ৰাইজৰ লগত এটা ভাল সম্পৰ্ক থাকিব লাগিব, তেতিয়াহে ৰাইজৰ অভাৱ অভিযোগ বুজি পাব আৰু ৰাইজেও মানে আস্থা ল'ব পাৰিব।